নমস্কাৰ বন্ধুসকল, ৰূপম পাত্ৰ ইউটিউব চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত ময়ো বৰ্তমান ভালে কুশলে আছোঁ। আৰু আজি মই আছোঁহি আমাৰ ঘৰৰ পাছফালে থকা পথাৰখনত। এয়া দেখিছে আপোনালোকে। আৰু ইয়ালৈ অহা কাৰণ এটাই, আজি এনেকুৱা এজন আপোনালোকৰ যুৱকক চিনাকি কৰাই দিব বিচাৰিছোঁ। সুন্দৰ কণ্ঠ প্ৰতিভাশীল যুৱক আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। আহকচোন সেই যুৱকজনৰ লগত চিনাকি হওঁ আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক। আজি ভিডিঅ'টি এইকাৰণে বনাইছোঁ, কিছুমান আমাৰ গাঁৱে ভূঞে লুকাই থকা কিছুমান ভাল কণ্ঠ শিল্পী, আমাৰ গাঁৱতে কিছুমান লুকাই থকা শিল্পী আমি ৰাইজৰ মাজলৈ উলিয়াই দিয়া কিছু প্ৰয়াস কৰিছোঁ। আপোনালোকে যেন এই ভিডিঅ'টি চাই শ্বেয়াৰ কৰি দিয়ে, যাতে এই ল'ৰাজনে ভৱিষ্যতে কিছু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আগুৱাই যাব পাৰে। আৰু এই যুৱকজনে আজি মন বহাগী সাংস্কৃতিক দলটিৰ লগত 5 বছৰমান জড়িত হৈ আছে। আহক এতিয়া সেই যুৱকজনৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ। এয়া শ্যামলজ্যোতি হাজৰিকা। নমস্কাৰ। আৰু ধুনীয়া ধুনীয়া গীত আমাৰ আগত পৰিৱেশন কৰি মনোৰঞ্জন দিব বুলি আশা কৰিছোঁ। আহকচোন এই যুৱকজনৰ কণ্ঠত আমি এটি বিহু গীত শুনো। নমস্কাৰ। তেনেকৈতো হেৰি কৰা নাছিলোঁ, ঘৰত এনেকৈ প্ৰেক্টিছ কৰা নাই বাৰু। বিহু কৰা আজি বহুত বছৰ হ'ল। লকডাউনে যিটো বিহু ধ্বংস কৰিলেগৈ বাৰু, চেষ্টা কৰিছোঁ। আপুনি ভুল হ'লে ক্ষমা কৰিব। ঐ এখনি বাহনি ঐ কাটিহে কৰিলো, ঐ এখনি জেৰু আঐ লগত হায় ঐ দোকানৰ বহীবোৰ ঐ লিখিহে কৰিলো, ঐ তোমাৰে চিঠিৰে লগত ঘূৰি ঘূৰি কুৰুহাই আকাশতো দিলে, ঐ আকাশতো দিলে, ঐ ঘূৰি ঘূৰি কুৰুহাই নৈতে পানী খালে, ঐ সেইখনি নদীতে কোনে গা ধুইছিলে, ঐ কোনে গা ধুইছিলে, ঐ পাদতে বহি লৈ কোনে চাই আছিলে, পাদতে বহি লৈ কোনে চাই আছিলে। ধন্যবাদ। ভাল লাগিল সঁচাকৈ, বহুত ধুনীয়া কণ্ঠ। আৰু এইখিনিতে আপোনালোকক ক'ব খুজিছোঁ, এই যুৱকজনে কোনো শিক্ষা লোৱা নাই সংগীতৰ ক্ষেত্ৰত, নিজে নিজে শিকিছে। যি আমাৰ লোকৰ গান শুনি বা আমাৰ জুবিন দাহঁতৰ গান শুনি নিজে প্ৰয়াস কৰিছে গাবৰ বাবে। আমি বহুত আশা কৰিছোঁ এই যুৱকজন যেন আগলৈকে ভালকৈ গাই যাওক আৰু আগবাঢ়ি যাওক, আৰু আমাৰ মাজত আৰু ৰাইজৰ মাজত সদায় চিৰজীৱ হৈ ৰওক। সেইবাবে এতিয়া আৰু এটা গীত শুনো। এবাৰ কি গাবা? এবাৰ আধুনিক এটা গাই দিছোঁ। আধুনিক গীত? অঁ, ঠিক আছে ঠিক আছে। অঁ। শুনিল গগন জুৰি জ্বলে হেজাৰ তৰা, দুচকুটো জ্বলে কাৰ দুটি নয়ন তৰা, শুনিল গগন জুৰি জ্বলে হেজাৰ তৰা, দুচকুটো জ্বলে কাৰ দুটি নয়ন তৰা, দুচকুটো জ্বলে কাৰ দুটি নয়ন তৰা, বিলৰ বুকুত ফুলা ভেট কলিয়ে পাহি, কাকনো জনায়ো লগ ভাহে মধুৰ হাঁহি, বিলৰ বুকুত ফুলা
ভেট কলিয়ে পাখি কাকনো জ্বলায়ো লগ ভাগে মধুৰ হাঁহি এজুৰি চকু চাৱনি মন উতলা কৰা শুনিল গগন জুৰি জ্বলে হেজাৰ তৰা দুচকুত জ্বলে কাৰ দুটি নয়ন তৰা দুচকুত জ্বলে কাৰ দুটি নয়ন তৰা। ধন্যবাদ। সঁচাকৈ বিৰাট ধুনীয়া গীত পৰিৱেশন কৰিছে আমাৰ জুবিন দা গীত গালে। সঁচাকৈ মোৰ কিন্তু ভাল লাগিছে। আপোনালোকৰ কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। আৰু শেষবাৰলৈ আৰু এটা গীত শুনো, বিহু গীত। এইবাৰ যিহেতু আমাৰ জানুৱাৰী আহি আছে, সেইকাৰণে বিহু গীত এটাই শুনো। এইবাৰ কি গাবা? এবাৰ আমাৰ মন ভাগি গীত এটা গাই দিছোঁ। অঁ যিহেতু মন ভাগি বিহু গ্ৰুপৰ লগত জড়িত, অঁ সেই মন ভাগি গান এটা গাই দিছোঁ। বিৰিখে বিৰিখে কুঁহি পাতোলালে বসন্তৰ কালতে জানৈ ও মন বহাগী বিহুতি পালেহি তয়ো বা কতে আছ গৈ তয়ো বা কতে আছ গৈ বিৰিখে বিৰিখে কুঁহি ওলালে নাহৰে জাৰে পাখি মেলিলে বসন্তৰে সোণালী পৰশতে প্ৰকৃতিও গাভৰু হৈ আহিলে ঢোলৰ মাতে পেপাৰ মাতে নাচনী মন উৰালে নাচনীৰে উতলা মন ইচাত বিচাত কৰিলে তয়ো বা কতে আছ গৈ বিহুৰে বতৰতে মোৰ মন বহাগী হৈ বিহুৰে বতৰতে মোৰ মন বহাগী হৈ। ধন্যবাদ। ভাল লাগিল শুনি। আৰু এইখিনিতে আপোনালোকক এটা কথা কওঁ মই আকৌ এবাৰ, যে এই উঠি অহা প্ৰজন্মসকলক ধুনীয়া কণ্ঠগৰাকীসকলক আমি ৰাইজৰ মাজলৈ মোৰ চেনেলটিৰ জৰিয়তে ৰাইজৰ মাজলৈ উলিয়াই দিয়া অকণমান প্ৰয়াস কৰিছোঁ। আপোনালোকে যেন এই ভিডিঅ'টো চাই কিনে এই যুৱকজনক সুন্দৰ কণ্ঠ যুৱকজনক আপোনালোকে অকণমান আগুৱাই যাতে লৈ যায়, সেইবাবে আপোনালোকৰ মাজলৈ এৰি দিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টি চোৱাৰ পাছত শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, আৰু মোৰ চেনেলটো আগুৱাই যাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰোঁতে কাষতে লাগি থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই বাই। বাই বাই।